ধন সম্পদ আৰু সুখ প্ৰদান কৰে শুক্ৰই, আৰু এই গ্ৰহে 31 ডিচেম্বৰত অস্ত গৈছিল। ভাল খবৰ হৈছে 1 ফেব্ৰুৱাৰীৰ পৰা মকৰ ৰাশিত উদয় হ'ব শুক্ৰৰ, আৰু জ্যোতিষ মতে শুক্ৰ উদয় হ'লে কিছু ৰাশিৰ জীৱনত ভাল সময় আৰম্ভ হয়, আৰু সেই ট্ৰেণ্ড এইবাৰো অব্যাহত আছে। শুক্ৰ জাগি উঠাৰ ফলত 3 ৰাশিৰ আৰ্থিক লাভ হ'ব, কেৰিয়াৰত আগুৱাই যোৱাৰ সম্ভৱ। ইয়াৰ উপৰি পাৰিবাৰিক জীৱনলৈ আহিব শান্তি। সেই সময় নষ্ট নকৰি এই 3 ৰাশি সম্পৰ্কে জানি থওঁ আহক। মিথুন ৰাশি। মিথুন ৰাশিৰ বাবে শুক্ৰ উদয় অনুকূল হ'ব পাৰে। আপোনাৰ আত্মবিশ্বাস এই সময় বেছি থাকিব। ইয়াৰ উপৰি সমাজত আপোনাৰ ছবি মজবুত হৈ পৰিব। ইয়াৰ উপৰি নতুন সম্পৰ্কত সোমাই পৰিব পাৰে, যাৰ ফলত জীৱনৰ সমস্যাসমূহ দূৰ হ'ব। বহুদিন ধৰি যিসকলে প্ৰপাৰ্টি, দোকান আদি আৰম্ভ কৰিব খুজিছিল, তেওঁলোকৰ বাবে ভাল সময়। ঘৰ সংসাৰলৈ ভাল সময় আহিব। বিবাহিত জীৱনৰ সকলো সমস্যা দূৰ হ'ব। তুলা ৰাশি। এই সময় শুভ হ'ব তুলা ৰাশিৰ বাবে। আপুনি জীৱন যুদ্ধত আগুৱাই যাব পাৰে। সুখ আৰু সমৃদ্ধি আহিব। সম্পত্তি ক্ৰয়ৰ যোগ আছে। ইয়াৰ উপৰি কিনিব পাৰে নতুন বাহন। ব্যৱসায়ৰ সৈতে যিসকল যুক্ত তেওঁলোক এই সময়ত আগুৱাই যাব। আপোনাৰ ভাল লাভ হ'ব পাৰে। মাটি বা প্ৰপাৰ্টিৰ সমস্যা নিষ্পত্তি হ'ব। ইয়াৰ উপৰি পিতৃ-মাতৃৰ সৈতে সম্পৰ্ক ভাল হ'ব। পৰিয়ালৰ সকলোৱে আপোনাক নিৰ্ণায়ক ভূমিকাৰ ওপৰত ভৰসা কৰিব। কেৱল সেয়াই নহয়, এই সময়ত আপুনি ধৈৰ্যৱান আৰু সহনশীল হৈ উঠিব। এই সময়ত মান-সন্মান বৃদ্ধি পাব। মকৰ ৰাশি। শুক্ৰই আপোনাৰ ৰাশিত উদয় হৈছে। এই সময়ত আত্মবিশ্বাস থাকিব সপ্তমত। ইয়াৰ উপৰি কেৰিয়াৰত আগুৱাই যাব পাৰে। ডাঙৰ কোনো অফাৰ আহিব পাৰে। এই সুযোগত অৰ্থভাগ্য উজ্জ্বলিব। হাতলৈ আহিব পাৰে বহু পৰিমাণে ধন। পৈতৃক সম্পত্তিও পাব পাৰে। ইয়াৰ উপৰি পুৰণি কোনো বিনিয়োগৰ পৰাও এই সময়ত ৰিটাৰ্ণ আহিব। বন্ধুসকল, এনেকুৱা আৰু ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব।